এই বৰষা কলেজলৈ নাযায় নেকি? যাবলৈ ওলাইছে। বলা। ঐ কোন ছোৱালীজনী কোন? মোৰ ক্লাছমেট। কাৰ ঘৰত? ইমানদাৰ মণি। কি তহঁতৰ সম্পৰ্কটো কি হয়? ক্লাছমেট নে অন্য কিবা? মই বৰষাক ভাল পাওঁ আৰু মোক প্ৰাণ ভৰি ভাল পায়। অসম্ভৱ। কিয় দেউতা? তোৰ প্ৰশ্নৰ উত্তৰ দিব লাগে বুলি মই নাভাবোঁ। তই তাইৰ পৰা আঁতৰি থাকিবি। বছ, কথা ইমানেই। কি হ'ব এতিয়া? জানো নহয় প্ৰবাল। তুমি যোৱা। প্ৰতিশোধ ইয়াতকৈ খবৰ নবজাওক মই গতাম বৰুলি। নমস্কাৰ। নমস্কাৰ। মই হ'লে চিনি পোৱা নাই। চিনাকি পিছে পৰেও হ'ব পাৰিবা। আহকচোন, বহকহি। নেলাগে, পিছে পৰেও আহিব পাৰিম। কি ইমান আছেনে নাই? আছে ৰ'ব, মই মাতি দিওঁ, বহকচোন। মই যি ভাবিছিলোঁ সেয়াই হ'ল। বৰষাক প্ৰবলৰ পৰা আঁতৰত থাকিব কবি, নহ'লে কথা বিকল হ'ব। আপুনি এখেতক চিনি পায় নেকি? ভালদৰে চিনি পায়। সকিয়নি দি আহিছে দাদাক। চিন্তা নকৰিবা, মই আছোঁ। ঐ তহঁতে আজিও আছ ইয়াত? চিন্তা নকৰিবি, মই আছোঁ তহঁতৰ লগত। মহাজন দেউতাৰ প্ৰতিটো কথাতে উঠা বহা কৰিম মই। বৰষা, তই আজিৰ পৰা মোৰ ভনী। মই জীয়াই থকালৈ তহঁতৰ প্ৰেমৰ হেঙাৰ কোনেও হ'ব নোৱাৰে। মই আহিছোঁ। ঐ কথা বাদ। পাৰ যদি সম্পৰ্কটো ভাঙি পেলা। অসম্ভৱ। ধুমুহাৰ সৃষ্টি কৰিব খুজিছ নেকি তই? নব প্লিজ, দাদা গৈ যদি ভালদৰে আলোচনা কৰে কিজানি মান্তি হয়েই। তই যদি সেইটোৱে বিচাৰিছ ঠিক আছে। মুৰুলী, আলহী আহিছে। ইমন, কিবা কথা আছিল? কথা এটা আলোচনা কৰিম বুলি আহিলোঁ। অঁ, বৰষা আৰু প্ৰবলৰ সম্পৰ্কটো যদি আপুনি মানি লয়
তেন্তে ভাল হয়। আজি তই যেনেকৈ বৰষা আৰু প্ৰবলৰ কথাটো লৈ মোৰ ওচৰলৈ আহিছ, এদিন ময়ো তোৰ ওচৰলৈ গৈছিলোঁ। কথাটো তোৰ মনত আছেনে? সিদিনা যদি তই পুলিচৰ আগত সকলো কথা কৈ নিদিলিহেঁতেন, ময়ো 5 বছৰ জেলৰ ভাত খাব নালাগিলহেঁতেন। কথাটো তোৰ নিশ্চয় মনত আছে। পুৰণি কথাবোৰ উলিয়াই জানো কিবা লাভ হ'ব? সেইটো তই কেনেকৈ ভাবি ল'লি? বৰষা আৰু প্ৰবলৰ সম্পৰ্কটো মই ইমান সহজে মানি লওঁ? এতিয়াও মোৰ মুকুটে পুৰা জুই জ্বলি আছে। যি হ'ল হৈ গ'ল, আপুনি আৰু এইবোৰ ধৰি থাকিব নালাগে। হয় নেকি? তেন্তে তয়ো মোৰ এটা চৰ্ত মানি ল'ব লাগিব। চৰ্ত? হয়। কি চৰ্ত? মুৰলী, যা এই বাল্টি পানী আৰু এটা মগ লৈ আহ। মোৰ ভৰি ধুৱাই ক্ষমা বিচাৰি কাকুতি মিনতি কৰি বৰষাক বোৱাৰী ৰূপে গ্ৰহণ কৰাৰ বাবে তই মোক হাত জোৰ কৰিব লাগিব। অসম্ভৱ। নন্দিনী, মই সাজু। দেউতা, আনিছো। দে মুৰলী, বাল্টিটো আগবঢ়াই দে। মই আপোনাক হাত জোৰ কৰিছোঁ, মোক ক্ষমা কৰি দিয়ক। বৰষাক আপোনাৰ বোৱাৰী ৰূপে গ্ৰহণ কৰিলে মই নথৈ আনন্দিত হওঁ। তইহে আনন্দিত হবি? মোক আনন্দিত কৰিবলৈ হলে যৌতুকৰ নামত তোৰ মাটিখিনি মোৰ নামত লিখি দিব লাগিব। যদি তই মাটিখিনি লিখি দিব পাৰ, কাইলৈ তোৰ ভনীক মোৰ বোৱাৰী কৰি লৈ এদিন মই কথা দিলোঁ। মই হলো গৰীব মানুহ, কোনো ৰকমে পৰিয়ালটো পোহপাল দি চলি আছো। আপোনাক মাটিখিনি দিলে মইচোন আলৈ আঁঠনি হৈ মৰিব লাগিব। ঠিক আছে, যদি নোৱাৰ মই তোক জোৰ নকৰোঁ, কিন্তু তোৰ ভনীক মই বোৱাৰী ৰূপে গ্ৰহণ কৰিব নোৱাৰিম। মুৰলী, দেউতা খেদি পঠিয়াই দে। ঐ লা লা, খেদিবলৈ কুকুৰ নহয়। পাখণ্ড, তই পচি পচি মৰিবি। এজন সহজ সৰল মানুহক তই যিখিনি কৰিছ, তোৰ দেহত পোক লাগিব। বৰ মতা দেখুৱাইছ। কলগছৰ বাকলি যেনেকৈ ফালি পেলাই তেনেকৈ ফালি পেলাম।
ইমান সময়তে নীৰৱে সহ্য কৰি গৈছোঁ কাৰণ প্ৰবলৰ দেউতাক অইন হোৱা হ'লে ইমান সময় মাটিত থিয় দি নাথাকিলে হয় ব'লা দাদা কি হ'ল মনে মনে বহি আছে যে বহ মন ভাল নহয় নেকি নহয়ো দাদা নব সনাতন কি হৈছে বৰষা নৈবাৰ পৰি আছে কি মা বৰষা 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 কোন হয় এই পাখণ্ডটো মুৰলী বৰষা বৰষা তোমাক কিন্তু আমি ভাগ্যৰ বলত হাদি পাইছো হ'ব তেল দিব নালাগে সঁচাকৈ জানা নব তোমাৰ ৰূপক মই মোৰ মাক বিচাৰি পাওঁ নব মানে মা নহয় জানো হয় তুমি মোক সদায় নিজৰ ছোৱালীৰ দৰে মৰম কৰি যাবা কিয় নকৰিম ভাগ্যৰ বলত তোমাৰ দৰে এজনী ননদ পাইছো যিজনী ননদে মোক মাতৃসম অধিকাৰ দিছে ইয়াতকৈ আৰু মোক কি লাগে অ দাদা নবক কিন্তু আমি হাতি পাইছো দেই কি ক তই কিন্তু কোনোদিন নবক মাৰপিট নকৰিবি দেই কৈ থলো কথা বেয়া হৈ যাব বৰষা
দাদা নৱত মোৰ বাবে বৰষাক হেৰুৱালে। ঐ ই বোলে দাঁৰ বিলত লুকাই আছে, খবৰ পাইছো। সোনকাল যা, নহ'লে সি পলাই যাব। মই যাওঁ। বৰষাৰ প্ৰতিশোধ কোনে ল'ব? ময়ো যাম, ময়ো চাব বিচাৰো তাৰ চিৎকাৰ আৰ্তনাদ। মোৰ ছোৱালীয়ে আপোনাৰ কোলাত যিদৰে শেষ নিশ্বাস ত্যাগ কৰিছিল, ঠিক তেনেদৰে মুৰলীয়ে আপোনাৰ কোলাত মৃত্যুবৰণ কৰিব লাগিব। মই চাব বিচাৰো। ব'লা, দেৰি নকৰিব। বৰষা উভতি আহিব, তোমাৰ ছোৱালী হ'ল। এই পাখণ্ডজনক হত্যা কৰি তুমি নিজকে সুৰক্ষিত নকৰিবা।